बाक्सानि मुसलपुरा पन्चायत आरो ग्राम उन्नयन बिफाना आसाम खार'दि मेला 2022 बेखेवदों। बाक्सा जिल्लानि मुसलपुरा पन्चायत आरो ग्राम उन्नयन बिफाननि बानजायनायाव आसाम खार'दि मेला 2022 मायथाइखौ बेखेवनानै होनाय जायो। बाक्सा जिल्लानि पन्चायत आरो ग्राम उन्नयन बिफाना आसाम रायजो ग्रामीण जीविका अभियान बाक्सा जिल्लानि बानजायनायाव बे आसाम खार'दि मेला 2022 खौ मेहेरगोनां हाबाफारिनि गेजेरजों बेखेवनानै होयो। बेबादिनो 23 गं जि जोमनि गलाजों लोगोसे जायगायावनो बानायनाय बायदि जाग्रा मुवाजों गावसुंथा हान्जानि आइजोफोरा बे खार'दि मेलायाव जर'खायै बाहागो लायो। 29 सेप्तेम्बरनिफ्राय 1 अक्ट'बरसिम खुंजानाय बे मेलाखौ बेखेवनायनि उनाव मन्त्रि इउजि ब्रह्मआ गासैबो गलाफोरखौ नायदिङो। लोगोसे जीविका ककिनि गासै गं 223 स्कुटिफोरखौ आइजोफोरनो गंफा गंफा राननानै होयो। हाबाफारियाव बाहागो लाबावो बिटिसि आयेन आफादनि बुंथिगिरि खाथिराम बर', मावफुं सोद्रोमा राकेश ब्रह्म, मावफुं सोद्रोमा धर्मनारायण दास, एमसिएलए मन्टु बर', बाक्सा जिल्लानि जिल्ला बेंगिरि मासन्दा मेकदालिन पार्टिन, एडिसि आश्राफुल आमिनजों लोगोसे गोबां मावख'आरिफोरा। ডিয়াৰ পিডি তেখেতসকলৰ ইনিচিয়েটিভত আজি বাক্সা জিলাত স্কুটি বিতৰণ কৰা হৈছে। জীৱিকা হকী, বেংক হকী, বীমা হকী, পশু হকী সেইসকলক প্ৰায় 223জন হকীসকলক স্কুটি বিতৰণ কৰাৰ এটা আঁচনি আছিলে। আৰু আজি আনুষ্ঠানিকভাৱে আমি চবে মিলি ৰাকেশ ব্ৰহ্ম আছে, ধৰ্মনাৰায়ণ দাস আছে, খাতিৰাম বড়ো আছে, বিটিচিৰ ইএম আৰু স্পিকাৰ, আৰু আমাৰ মন্টু বড়ো আছে, ডেপুটি কমিশ্যনাৰ, পিডি চবেই থাকে। 20জনক আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছোঁ। জীৱিকা হকীসকলৰ এটা প্ৰধান ভূমিকা আছে গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত। আৰু মহিলা সবলীকৰণটো বাদ দি পেলাই গ্ৰাম্য অৰ্থনীতি উন্নতি নহয়। তেওঁ লক্ষপতি মহিলা আমি বনাব লাগে গাঁৱে গাঁৱে। প্ৰতিজন মহিলাই লক্ষপতি হওক, তেতিয়া আমাৰ পৰিয়াল, আমাৰ গাঁও সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব। কাৰণ আজি দেখিছোঁ পুৰুষ মানুহৰ তুলনাত মহিলাসকলে বেংক লোন ল'লেও বেংক লোনটো ঘূৰাই দিয়ে আৰু তেওঁলোকে সফলো হয়। আজি মাইক্ৰ' ফাইনেন্সৰ অধীনত কৰোণাৰ কাৰণে বহুত মহিলা ভুক্তভোগী হ'ল, তথাপিও তেনেকুৱা বহুত মহিলা ওলাই আহিল যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোনটো পৰিশোধ কৰিছে আৰু তেওঁলোকক আকৌ লোন দিয়া হ'ল। আজি হ'লে একেবাৰে দিব পৰা নাই, তেওঁলোকক মুক্ত কৰা হ'ল, লোন মুক্ত কৰা হ'ল চৰকাৰে। তো জীৱিকা হকীসকলক আকৌ সবল কৰিবৰ কাৰণে আৰু সক্ৰিয় কৰিবৰ কাৰণে স্কুটি প্ৰদান কৰা হৈছে, যাতে তেওঁলোকে অফিচৰ পৰা গাঁৱে গাঁৱে ঘূৰা আৰু নিজৰ ঘৰলৈ যোৱা আৰু যাৱতীয় কাম কাজ কৰাৰ ক্ষেত্ৰত অহা যোৱা যাতায়াতৰ কাৰণে সহায়ক হয়। আজি আমাৰ কাৰণে এটা ভাল দিন। সেইকাৰণে আমি যি বাক্সা জিলা এই অঞ্চলত আমি মুছলপুৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আমি 223খন স্কুটি বিতৰণৰ কাৰণে ব্যৱস্থা কৰিলোঁ। আৰু এই বিতৰণ কাৰ্যসূচীত আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ইউজি ব্ৰহ্ম ছাৰৰ লগতে বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আৰু এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আমাৰ শাৰদীয় দুৰ্গা পূজা উপলক্ষে আমি ইয়াত এখন মেলাৰ আয়োজন কৰিছোঁ, যিটো 1 তাৰিখলৈকে ইয়াত থাকিব। ইয়াত আমাৰ বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলা আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ কাপোৰ কানিৰ লগতে খোৱা বস্তু ইয়াত উপলব্ধ হৈছে। আপোনালোক সকলোকে মই আপোনালোকক ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহিব, এবাৰ মেলাখন চাব, লগতে ইয়াৰ পৰা আপোনালোকে বস্তুবোৰ যদি কিনি লৈ যায় তেতিয়াহ'লে মহিলাসকলক উৎসাহিত কৰাৰ এটা খুব ডাঙৰ প্ৰয়াস হ'ব। আৰু আপোনালোকেও ইয়াৰ পৰা নিয়া প্ৰত্যেকটো সামগ্ৰী আপোনালোকে অতি সুন্দৰ মানদণ্ডৰ পাব আৰু আপোনালোকো আনন্দিত হ'ব, গাঁৱৰ মহিলাসকলক উৎসাহিত কৰি পেলাই। ইয়াত সন্ধিয়া সময় অকণমান সাংস্কৃতিক অনুষ্ঠানো আছে। সাংস্কৃতিক অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব, লগতে অংশগ্ৰহণো কৰিব পাৰিব। আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আজি দুটা অনুষ্ঠান মাননীয় মন্ত্ৰী মহোদয়, মাননীয় উপায়ুক্ত মহোদয়, মাননীয় আমাৰ প্ৰজেক্ট ডাইৰেক্টৰ ছাৰ প্ৰমুখ্যে, আমাৰ সন্মানীয় ইএম ছাৰসকল আছিলে, সকলোৰে উপস্থিতিত আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটো সফলভাৱে ৰূপায়িত হ'ল। ধন্যবাদ। সৰ্বমুঠ 223খন স্কুটি বিতৰণ কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে আজি ইয়াত 20খন স্কুটি আমি প্ৰদান কৰিছোঁ। बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय मोनसे गोजोनथाव खौरां। ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ लाबोदों नोंथांनो दुर्गा फुजानि स्पेशल अफार। ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ उदालगुरि जिल्ला रौता सारियालियाव दं।
खोब खम बेसेनावनो एबा 9,999 डाउन पेमेन्ट होनानैनो नोंथाङा बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि बाइकफोरखौ लानो हागोन बाइकजों लोगोसे स्पेशल गिफ्ट पेकबो मोननो हागोन स्पेशल गिफ्ट पेकआव हेलमेट आरो 5 लिटार पेट्रल हरनाय जागोन बेजों लोगोसे गोजाम बाइक आरो स्कुटिफोरखौ बेयाव सोलाय सोल' खालामनायनि खाबुखौ मोनगोन गोबांथार फोरमानलाइसि होनांगौनि गोनांथि गैया स्पेशल अफारा 27 सेप्तेम्बरनिफ्राय 8 अक्ट'बरसिम सोलिगोन गोबांथार मिथिनो थाखाय 9101541183 93655318885 आरो 9957318292 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन